আয়োজন কৰিছে ইয়াত বিশেষকৈ 2100তকৈ অধিক বিপিএফৰ নেতা কৰ্মীবিলাক আমাৰ দলত যোগদান কৰিছে আৰু ইয়াৰ বাহিৰে বেলেগ বেলেগ দলৰো আহিছে তেখেতসকলে নিজৰ স্বইচ্ছাই বহুত দিনৰ পৰা মোক মাতি আছিলে যে এনেকুৱা এটা জয়নিং প্ৰগ্ৰাম ইয়াত হ'ব আপোনালোকে আহিব লাগিব মই আহি পেলাই সবকে লগ পাই খুব ভাল লাগিছে যে সবে এটা পৰিৱৰ্তন আগতে বিচাৰিছিলে কিন্তু কোনোবাই এই সময়ত কথাবিলাক বুজি পোৱা নাছিলে যে সঁচাকৈ বিটিআৰত যে স্থায়ী শান্তি আহিব সকলো নিৰাপত্তা পাব উন্নয়নবিলাক যে সঠিক পথত গতি কৰিব আজি এই গোটেই পৰিৱেশটো দেখিবলৈ পাই সকলো আনন্দিত হৈছে আৰু আজি আমি ইউপিপিএল দলত তেখেতসকলক আদৰি লৈছোঁ অনাগত দিনত বিটিআৰ অঞ্চলটো স্থায়ী শান্তি কৰি ৰখাৰ কাৰণে এই অঞ্চলক সদায় নিৰাপদ কৰি ৰখাৰ কাৰণে এই অঞ্চলৰ উন্নয়নৰ কাৰণে আমি সদায় কাম কৰি যাম যিখিনি কাম কৰিছে ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজৰ মৰমটো লৈ ইয়াতকৈ আৰু অধিক গতিত আমি কাম কৰিম আৰু আজিৰ তাৰিখত ক'ব পৰা হৈছে যে কোকৰাঝাৰ লোকসভা সমষ্টিত এটা অভিলেখ সৃষ্টি কৰি আমাৰ মিত্ৰজোঁটৰ যিটো প্ৰাৰ্থী হ'ব তেখেতে অভিলেখ সৃষ্টি কৰি অহা লোকসভাত জিকিবলৈ গৈ আছে কোকৰাঝাৰ লোকসভা সমষ্টিত মানে শুনিবলৈ পোৱা গৈছে যে ইয়াতে বিজেপিৰ প্ৰাৰ্থী প্ৰদান কৰিব আৰু ইউপিপিএল এজনক দৰং ওদালগুৰি দিয়া হ'ব নাই এনেকুৱা একো আলোচনা হোৱা নাই আমি কম দিনৰ ভিতৰতে আলোচনা হ'ব এতিয়া আপোনালোকক জনাই দিম আজি কিমান মান জইন কৰিলে আজি ইয়াত 2100 তেখেতসকলে অকল বিপিএফৰে আছে আৰু সব মিলি পেলাই প্ৰায় 2500 মানুহ ইয়াত জইন কৰিব আজি অসম সাহিত্য সভাৰ পৰা এটা প্ৰতিনিধি দল আপোনালোকৰ আহিছিলে যে বড় বিটিএডি অঞ্চলত অসমীয়া ভাষা যথাযথ মৰ্যাদা হোৱা নাই বুলি এটা অসম সাহিত্য সভাৰ প্ৰতিনিধি দলৰ টিমৰ লগত মই কথা পাতিছোঁ মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু অসম সাহিত্য সভা অসমৰ এটা অতি সন্মান কৰা সন্মানজনক এটা সংগঠন হয় এইটো এটা পেৰেণ্ট অৰ্গেনাইজেশ্যন হয় চ' আমি তেখেতসকলক সদায় ৰেচপেক্ট কৰোঁ তেখেতসকলে কেতবোৰ ইছ্যু আমাক জনাইছে ইয়াৰ ভিতৰত অসমীয়া ভাষাক লৈও কথা কৈছে আৰু বিটিআৰ অঞ্চলত অসমীয়া ভাষা বড়ো ভাষা যাৰ যাৰ মাতৃভাষা আছে প্ৰত্যেকটো মাতৃভাষাই যিটো মৰ্যাদা পাইছে এইটো সদায় পাব ইয়াত কাৰোবাৰ শংকা এটা থাকে সদায় এতিয়া বড়োৰো আমাৰ অসমৰ বিভিন্ন জাগাত এটা শংকা থাকে ঠিক তেনেদৰে অসমীয়া ভাষাৰো কিছুমানৰ শংকা থাকে কিন্তু অসমীয়া ভাষাটো লেংগুৱেজ ফ্ৰাংকা হয় তো ইয়াৰ কাৰণে বিটিআৰ অঞ্চলত মাত্ৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ বহুত জাগাত অসমীয়া ভাষা মানে মানুহে বুজি পায় গতিকে বিটিআৰ অঞ্চলতো অসমীয়া ভাষা এলাগী হোৱাৰ কোনো কথাই নাই কিছুমানে কেতিয়াবা আৰু তেনেকুৱা এটা ইছ্যু বনায় এইটোৰ কাৰণে কিছুমান দায়িত্বশীল সংগঠনবিলাকে অলপ শংকাত আহে আৰু কথা পাতিব লগা হয় এটা সৰুকে প্ৰশ্ন কৰিছোঁ কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা কাৰ মাজত হ'ব বুলি আপুনি ভাবে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰতিদ্বন্দ্বিতা নাই আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বহুত ভোটৰ ব্যৱধানত জয় হৈ আছে কাৰণটো হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন যিটো নতুন ৰূপত আজি ডেভেলপমেণ্টৰ কামবিলাক কৰি আছে যে বিশ্বগুৰু এটা স্থান পাবলৈ গৈ আছে যিটো তেখেতৰ মিছন আৰু ভিজন এইটো সকলোৱে মানে ভাল পাইছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰতো উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে যিখিনি আঁচনি তৈয়াৰ কৰিছে যিখিনি মিছন আৰু ভিজন ৰাখিছে ইয়াত সকলো ৰাইজে আজি অৰ্গেনাইজ হৈছে গতিকে ইয়াত কোনো এটা তেনেকুৱা কম্পিটিশ্যন বা কোনো প্ৰতিদ্বন্দ্বী বুলি একো নাই আমাৰ প্ৰাৰ্থী বহুত ভোটত জয় হ'ব নৱহৰণী আপোনালোকৰ মিত্ৰজোঁটত আছে আলোচনা কৰিম কিন্তু নৱহৰণীয়ে নিজেও প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আলোচনা কৰিম থেংক ইউ हाबाफारिया जोबोद साक्सेसफुल जादों आरो इउपिपिएल हान्जानि रायजो राजाफोरखौ लानानै जेरैबायदि खामानि मावनाय बेखौ मोजां मोननानै रायजो राजाफ्रा बर'जों लोगोसे गुबुन गुबुन हारिनि रायजो राजाफ्रा दिनै बेवहाय जइन जाफैदों जों बिथांमोनखौ बरायदों आरो थांनाय समाव बिटिआर ओनसोलाव गोजोन गायसननाय बयनोबो रैखाथि होनाय आरो सोरगिदिं जौगानायनि खामानिखौ जिखिनि स्पिडआव मावदोंमोन बेनिख्रुइ आरोबाव डाबल ट्रिपल स्पिडआव आरो मोजाङै मावनो थाखाय इउपिपिएल हान्जाया आवगायलांगोन दा आङो बयनोबो साबायखर बावदों आरो फैबाय थानाय समाव जोंनि लाइमोनफोर जोंनि फरायसाफोर
जोंनि आइजोफोर आबादारिफोर मोनफ्रोमबो थाखोनि सुबुंनि माखासे मोजां खामानि मावनो थाखाय UPPL हान्जा आरो सरकारा आवगायलांबाय थादों। BPF हान्जायावबो गोबां मानसिफ्रा लोब लोब जगदान जानायखौ नुबाय थादों। BPF आथ' आगोलाव 17 बोसोर सरकार सालायदोंमोन, बे हिसाबै बयबो बिथांमोननो भट होदोंमोन। दा BPF हान्जानिनो खामोन मानसिफ्रा, गतिके बिथांमोना गावसोरनि मानसियानो गावसोर जइन खालामबाय थादों। जोंसो आगोलाव सरकार सालायाखैमोन, दा जोंनियाव मानसिया खममोन, दिनै जोंनियाव बिथांमोननि मानसिया फैगासिनो दङ आरो जोंनि मानसिया बारायलांगासिनो दङ, बिथांमोननि मानसिया खमायलांगासिनो दङ। दा 17 बोसोराव बर' जातिया बासायदोंमोन ना थैदोंमोन बिथांमोनानो बुं। दैजिं फेस्टिभेलखौ सोर खालामदोंमोन? बेयाव मा जादोंमोन दैजिं फेस्टिभेलाव? नलेज फेस्टिभेलखौ सोर खालामखो? आगोलनि सरकारनि दिनाव सुपार 50 जादोंमोन नामा? 50-40 जन गाहाम बोसोरसेयाव बर' फरायसाफ्रा दिनै जे मोजां थासारि फैनायखाय APSC पास खालामनो हाबाय, बे थासारिफ्रा बोरै फैखो? दा बेयो BPF नि दिनाव फैयाखैमोन। BPF आ बेफोर बाथ्राखौ साननो हाया। दिनै गोजोन थासारि फैनायखौ बयबो रायजो राजाफ्रा नुदों गावनि मेगनजों, ओंखायनो लोब लोब जोंनि हान्जायाव फैनानै बिथांमोना जइन जाफैदों।